তারা সংবাদ দেই প্রেমকে সত্য করবা যাও নাই বন্ধু শুনাচোন এইফালে ক'ত যাব পাৰিনো হাজত যাব পাৰিব হয় নেকি তোমাৰ ঘৰ ক'ত এই ইয়াতে ওচৰতে নামটো কি ক'বা নেকি কিয় লাগে তোমাক নামটো বা বেয়া নহয় পতাব পাৰিলে ভালে আছিল সস্তি জাগা হয় আৰু মালটো বঢ়িয়া লাগছি মালটো পতাই এৰিম মই প্রেমকে সত্য করা নাই ৰখি ৰখি বেজাৰে লাগি গৈছে থাকিব ইচ্ছা নাই আৰু কি কৰিছা ইয়াত এটা কথা কম বুলি ভাবি তোমাৰ নামটো সুধিলো নকলা নামটো ন লাগিছে মোৰ সেইকাৰণে নামটো সুধিছিলো কি কৰিছা ইয়াত যদি বেয়া নোপোৱা বহুত ভাল লাগিছে তোমাক मेरी जिंदगी साथी आओ बोला तो কি কৈছে আগলে আকো বুজি পোৱা নাই মই গলে ভাষা তাৰমান প্ৰেমত পছি তাই আমাৰ ভণ্টি জানে নহয় দুচুনটো মই দেখাই দিম দুচুনটো কৈছা নেকি মই মিছা কথা কৈছা কৈছা নেকি মিছা কথা কৈছো আৰু যদি মিছা কথা কৈছে তোমাৰ মিছা কথা মই দুবেৰ কাম আমাৰ ভণ্টি জানে নহয় তুমি গম পাইছা দুচুন তই দেখি क्या बोलता है जाने सुने चुरा लेगा रानी টাউনৰ চৰিয়া তাৰ লগত বোলে গাড়ীত কথা বোলে তাক ভাল পোৱা বুলি শুনিছো চবেই জানে তো চবেই জানে ও কি বাবা কি কৈছে এটা এনে এনেই আছো ইয়াত হাই আনা আছা তো আৰু এনে থাকা বুলি কৈছে এনেকৈ দেখাৰ পিছত তোৰ কি ভণ্টিৰ লগত কি সম্পৰ্ক আছে তোৰ এনে কথা পাতছো লগ পালো ঘূৰি কৈছে আনা বুলি তো লাজ নাপাই মুখখন দি ঘূৰি আনা কোৱা বুলি কৈছে এনেকৈ দেখা পোৱাৰ পিছত ফ্ৰণ্টত দেখা পোৱাৰ পিছত আৰু তই কি ইয়াতে তাৰমানে নাই এনে ফুৰবা আহিছোঁ এনে আছোঁ মই ভাবোঁ কি অ' ভণ্টি বান্ধৱীক তাকাই যায় ভাতি পেলা হয়তো এনেই থাকে বুলি কৈছে নাই ফুৰবাই আহিছোঁ ইলা তোক থাকি আহিছো তই কিয় কৈ দিছে এই আজি তাকো চাই লওঁ আমাৰ ভায়াকো চাম হেল্ল' ক'ত আছা তুমি আহিব পাৰিবা নেকি মই ইয়াত ৰখি আছোঁ হয় নেকি দে আহি থাকা অলপ দেৰি হ'ল হয় নেকি তোমাক কথা এটা কওঁ তোমাৰ যে সিদিনা ফটোটো উঠিলোঁ মা দেউতাই চবেই পচন্দ কৰিছে যদি আৰু যোৱা লৈ যাওঁ আৰু আজি যাবা নেকি উঠা দে तुझ पे मेरी है दावेदारियां तुझसे है दिल की साझेदारियां तेरे बिन सांसें लूं কি ওই ফোকস কইছে কি আনকাই আছে এটা বড় ডাঙৰ কথা আছে ভাই কইলে চত কবি কি সিকো হিপে পলা গেল না
এই নাযাবা নাই যাও যা এই পলাই গেছি মই নিজে দেখা পাইছো তো দেখছি মই তাৰ পৰা চুপি চুপি চাই আছিলো ওই খিলা বগা কাগজতে ও তোমার নাম লিখি থৈ মই যাম শুনি দিলা সঁচা মৰমকে ও মোৰে জান বাৰে বাৰে কৈ যাম লিখিলো জানো যিখনি চিঠি মোৰ ৰঙা কলিজাৰে আধা ফাল কাটি মোৰ ৰঙা কলিজাৰে আধা ফাল কাটি পিয়নে দিবগৈ জানো সেইখনি চিঠি তুমি থকা চহৰৰে ঠিকনা মিলু এতিয়া আমাৰ মোৰ ঘৰৰ পৰিস্থিতিটো গম পাইছে মইতো দেউতাৰ হোটেলত ভাত খাই আছো থাকিলে এতিয়া মায়ে দেউতাই যিহেতু তেনেকুৱা কৰিছে এতিয়া তোমাক এটা থ'ব আৰু নাই তোমাৰ কাষতে আহিছোঁ কিয় মোৰ কথা আছে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ মই তোমাক বহুত ভাল পাওঁ কি ভাবিছা নেকি দোকানত অলপ পেঁয়াজ বুলি ভাবিছা নেকি একবাৰ ভাল এটা পচি লাগি ডলা মাত দিলোঁ 1 কিলো আনি খালে সেনেকৈ ভাবিছা নেকি নাই এইটো বুলি ভাবা নাই মই একবাৰ ভালকৈ ৰাখিব সেনেকুৱা নহ'ব নহয় তুমি এনেকুৱা নকৰিবা মোক বা চহৰৰ চলি গাড়ী পাই বা পাহৰি গেছি পাহৰি না যোৱা দোষ? নাই মই পাহৰিব পাৰোঁ নেকি মই পাহৰিব পৰা নাই কিন্তু গাড়ী পাই গুচি গৈছা পুৰা সেইকাৰণেতো আহিছোঁ তোমাক পাহৰিব নোৱাৰোঁ এতিয়া তুমি আহিলে কি ডিপ্লিকেট হ'ব পাৰা মোৰ দোষ ডিপ্লিকেট নহয় হ'ব? ৰ'বা আৰু ক'ব লগা আছে। এইবিলাক কোনো হ'ব নহয় এতিয়া দোষ হাইডেছটো আপোনালোকে আমাৰ ভিডিঅ'বোৰ চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে পোনপ্ৰথমতে ভিডিঅ' চাব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ কোনো ধৰণৰ পইচা কথা নহয় গতিকে আপোনালোকে ভয় কৰা কোনো প্ৰয়োজন নাই চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব খুজিছে আৰু আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব কমেণ্ট